নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিয়াশ্ৰী দেৱী। মোৰ বয়স 9 বছৰ। মোৰ ঘৰ কাৰ্বি আংলং ডিপু। আছাম ফক ডান্স ছেকেণ্ড অডিশ্যনত মই চিলেকশ্যন হৈছোঁ। সেইবাবে আপোনালোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ প্ৰতিভা বুলিবলৈ ডান্স, মডেলিং আৰু লগতে ছবি। মই 3 বছৰ পৰাই ডান্স লগতে মডেলিং আৰু লগতে আৰ্ট শিকি আহিছোঁ। মই এতিয়া ডান্স ক্লাছলৈ যাব। নতুন আশাৰে নতুন হেঁপাহেৰে তোমাৰ সপোনে বাট চাই আছে। আছাম ফক ডান্স টেলেণ্ট, আছাম ফক ডান্স টেলেণ্ট, আছাম ফক ডান্স টেলেণ্ট, আছাম ফক ডান্স টেলেণ্ট। মোৰ মা পাপাৰ অসুখ হৈ থকাৰ বাবে মই কেমেৰা সন্মুখত আনিবলৈ নোৱাৰিলেও বেয়া নাপাব। নমস্কাৰ, আছাম ফক ডান্সৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান এখন ডাঙৰ মঞ্চ দিয়াৰ বাবে আমি বহুতেই সুখী হৈছোঁ। মোৰ ছোৱালী হিয়াশ্ৰী দেৱীয়ে আছাম ফক ডান্সৰ ছেকেণ্ড অডিশ্যনত চিলেকশ্যন হৈছে। তাই ডান্স কৰি খুবেই ভাল পায়। ডান্সৰ লগতে আৰ্ট আৰু মডেলিং কৰি গৈছে। 3 বছৰ পৰাই তাই ডান্সৰ প্ৰশিক্ষণ লৈ আহিছে আৰু বিভিন্ন জিলাত নৃত্য প্ৰদৰ্শনো কৰিছে। তেনেদৰে পাবলৈ সক্ষম হৈছে। এনেদৰে আগবঢ়াই লৈ গৈ আছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, তাই যাতে আগলৈ আৰু আগবাঢ়ি যায়। মডেলিং শিকা বেছিদিন হোৱা নাই, হ'লেও বিভিন্ন মঞ্চত মডেলিং কৰিবলৈ সক্ষম হৈছে। এইবাৰ 2023 বৰ্ষত কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা তাই শিশু শিল্পী সন্মানৰ বাবে চিলেকশ্যন হৈছে। এনেদৰে আপোনালোকে আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব। তাই বহুত কষ্টৰে আগবাঢ়ি গৈছে। আপোনালোকে আশীৰ্বাদ কৰিব, ভৱিষ্যতে যাতে ভাল হওক তাকে কামনা কৰিছোঁ। দেউতাকৰ আজি বেমাৰ, সেইবাবে মই কেমেৰাৰ সন্মুখত আনিবলৈ পৰা নাই, বেয়া নাপাব। পিছলৈ বাৰু দেউতাকক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। मुझे बहुत अच्छा लगा कि मेरा स्टूडेंट हियाश्री जो मतलब अभी आसाम फॉक डांस में सेकेंड राउंड तक सेलेक्ट हो गया। ये बच्चा मतलब जब पहली बार मेरे पास आया था बहुत छोटा था, इसको मतलब क्या बोलते हैं देखिए बहुत मरम लगता था। अभी इसने डांस सीख के अभी वो बहुत मेहनत कर रहा है, अभी बहुत मेहनत भी करता है। अभी 3rd तक वो पहुँचने की क्या बताएं, सेलेक्ट हो जाए या फिर फाइनल तक पहुँचे। आशा करता हूँ कि मतलब ये सेलेक्ट हो जाए, फाइनल तक जाओ। हम लोग का क्लास का नाम भी रोशन होगा और मेहनत करता है, लड़की बहुत मेहनत करते हैं। मैं अभी आसाम फॉक डांस को ये बोलना चाहता हूँ कि मेहनत बहुत करते हैं, इसको अच्छे से देखो आप लोग। और हम लोग को भी बहुत अच्छा लगा कि आप लोग का शो में आके इसने सेकेंड राउंड तक परफॉर्म किया है। तो अभी क्या बोले, मेरे पास बोलने का सब ही नहीं, लेकिन अच्छा लगा सुन के इसके सेकेंड राउंड तक सेलेक्ट करते हैं। थैंक यू। ডান্স স্কুলৰ পৰা আহিলোঁ।